আমাৰ কইনা সাজি কাচি ৰেডি মই মল্লিকা পুনৰবাৰ স্বাগতম জনাইছো ৰাংঢালী মল্লিকাৰ আন এটি ৰাংঢালী ভিডিঅ'লৈ সকলোবোৰ কিমান ধুনীয়াকৈ ৰাংঢালী হৈ আছে দেহা তাৰপিছত এয়া হৈছে পেহীৰ বোৱাৰীজনী ৰাজী ধুনু গীতিমণি ববি আটাইবোৰ খুব ধুনীয়াকৈ ৰাংঢালী হৈ আমি ৰিচিপশ্যনলৈ সাজু হ'লোঁ আটাইবোৰ ৰিচিপশ্যনলৈ সাজু হ'লোঁ আৰু প্ৰায় মানুহ আহি আছে খাই আছে গৈ আছে যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিছে সাজি কাচি চবৰে কেনেকুৱা লাগিছে আৰু বিয়াতে সকলোবোৰ লগ হোৱা হয় পেহী মাহী ভাগিনী আটাইবোৰে লগ হৈ আমি মামুৰ বিয়াত বহুত ফূৰ্তি কৰিছোঁ জোৰোণৰ পৰা আদি কৰি নিশ্চয় আপোনালোকে সকলোবোৰ চাই আছে আৰু এটি ভিডিঅ' নিশ্চয় আপোনালোকে ভাল পাব আৰু ৰিচিপশ্যনত আমি কটোৱা মমেণ্টবোৰ আৰু কইনাকো দেখাম কইনাই কি পিন্ধিছে কেনেকৈ সাজিছে তেতিয়াহ'লে ভিডিঅ'টি শেষলৈকে চাই থাকিব লাইক কৰিব কমেণ্ট কৰিব যদি আপুনি মোৰ চেনেলটি নতুন ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব মই আঁতৰৰ পৰা অকণমান পেণ্ডেলটো দেখাই দিছে এয়া তেতিয়াহ'লে বাকী মমেণ্টবোৰ আপোনালোকক দেখাই থাকিম আৰু এয়া হৈছে কইনাৰ দেউতাক খোৱাদো তাৰমানে মোৰ খুৰীৰ ককায়েক বিয়াখনত বহুত কষ্ট কৰিছে বহুত দিনৰ আগৰ পৰা ছোৱালীলৈ যা যোগাৰ কৰি আজিৰ দিনটি পালেহি কি ক'ব খোৱাদো কি ক'ব আজি মই বহুত ভাল লাগিছে হয় ছোৱালী উলিয়াই দিবলৈ বিচাৰিছোঁ আৰু ৰাইজৰ বহুত সহায় সহযোগ পাইছোঁ সেইকাৰণে মই নথৈ আনন্দিত হৈছোঁ নিশ্চয় আৰু বহুত ভাগৰুৱা হৈ আছে যিহেতু একদিন বহুত ব্যস্ত হৈ থাকিব লগা হৈছে খোৱাদোহত খোৱাদোকো মই অকণমান উলিয়ালোঁ আৰু এইপিনে খুৰীদৰ লগতো আমি কথা পাতি ৱেলকাম টু দ্য ৱেডিং অফ ধৰিত্ৰী এণ্ড মৃন্ময় তাৰপিছত আমি ভিতৰলৈ সোমাই যাম এতিয়া আপোনালোকক কইনা দেখাম কইনাই খুব সুন্দৰকৈ সাজি কাচি বহি আছে প্ৰথমে খুৰীদকে উঠাই দিছোঁ খুৰীদৌ আজি পূৰা ৰাংঢালী হৈ আছে হেল্ল' এটা কৈ দিয়ক পূৰা ৰিচিপশ্যনৰ মানুহ সোধ-পোছ কৰি আছে পেহীয়েকহঁতে আৰু এইফালে বহি আছে আমাৰ দাদাহঁত মিলন দা ৰাজীৱ দা চব ঘৰৰ ল'ৰাবোৰ বহি আছে আৰু এইফালে বহি আছে মোৰ ডাংখোৱাই কি ক'ব ভতিজাসকলক শুভকামনা বহুত ধন্যবাদ ৰাইজসকল আহি পেলাই বিয়া খাইছে তাৰ বাবে বহুত কোভিড প্ৰট'কল মানি আমাৰ বিয়া চলি আছে তাৰপৰা ৰাইজৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু মংগল কামনা কৰিছোঁ আৰু খোৱাদোহঁতে লাগি ভাগি পূৰা কষ্ট কৰিছে মানুহবিলাকক সোধ-পোছ কৰিছে তেওঁলোকে এয়া আমাৰ আলহী হয় দেখাই দিছোঁ এতিয়া কইনাৰ ওচৰলৈ যাম আমাৰ কইনা সাজি কাচি ৰেডি আপোনালোকক দেখাই দিলোঁ মামু অকণ ধুনীয়াকৈ হাঁহিলে আৰু আপোনালোকেও ক'ব আজি ব্ৰাইড লুকটো কেনেকুৱা লাগিছে মামুক এগৰাকী বিউটিচিয়ানে কৈছে তেওঁ হৈছে লখিমপুৰৰ এয়া দেখাই দিলোঁ এতিয়া আমাৰ কইনাই প্ৰেজেণ্ট লৈ ভাগৰি গৈছে মছলা দি থিয় আৰু অহা যোৱা কৰিছে দেই বহিয়ে থকা নাই কইনাকো ৰাইজৰ মাজতে অকণমান দেখাই দিলোঁ আৰু এইফালে কইনাৰ ভনীয়েকৰ বোলে প্ৰেজেণ্ট বুটলি ভাগৰ লাগিছে হয়নে কথাটো একদম কি ক'বা আৰু ভিতৰলৈ অহা যোৱা কৰি তাৰপিছত এইগৰাকী হৈছে মামুৰ এগৰাকী বান্ধৱী আৰু তেওঁ হৈছে মোৰ বান্ধৱীৰ ভণ্টি আৰু মামাৰ ছোৱালী নহয়নে তাৰপিছত এয়া হৈছে আমাৰ এজনী মামাৰ ছোৱালী চব খুব ধুনীয়াকৈ আজি সাজি কাচি আহিছে ইতিমধ্যে বাৰু দেখাই আছোঁ আৰু তেওঁলোকে কেমেৰা কৰিছে কালিৰ পৰা বহুত বেছি কষ্ট কৰিছে কি ক'বা ভালে লাগিছে গহপুৰ আহি গহপুৰৰ ৰাইজৰ মৰম ভাল পাইছানে তেওঁলোক আহিছে গুৱাহাটীৰ পৰা তেওঁলোকে কেমেৰা কৰিছে আৰু ভাগে ইণ্টাৰভিউ লৈ আছোঁ খুৰীদৌ একদম ভাগৰি জুগৰি অৱস্থা নাই আচলতে আজি 2-3 দিনৰ পৰা তথাপিও কি ক'ব মানুহবোৰ যে চব আহিছে ভাল লাগিছে ফূৰ্তি লাগিছে আকৌ ভাল লাগিছে ন চব মানুহবোৰ আহিছে যিমানবোৰ মাতিছে যিমানবোৰ কিমান কষ্ট কৰি মাতিছোগে তথাপিও আহিছে যে ভাল লাগিছে এতিয়া পাহৰি গৈছোঁ তেতিয়াহ'লে বিয়াখনৰ বাকী মমেণ্টবোৰ আপোনালোকে চাই থাকিব
তথাপিও আঁতৰৰ পৰাই যিমানখিনি কেপচাৰ কৰিব পাৰোঁ দেখাই আছোঁ আপোনালোকক। এজনী হৈছে মামুৰ প্ৰিয় বান্ধৱী হয়নে? কেনেকুৱা লাগিছে বান্ধৱী বিয়া? তাকে ভালে লাগিছে। আহি পাওঁতে খালি দেৰি হ'ল আৰু অকণমান। আহি পাওঁতে অলপ দেৰি হ'ল। এয়া তেওঁলোকে খাই বৈ আজৰি হ'ল আৰু এইফালে হৈছে খোৱা বোৱাৰ ব্যৱস্থাটো এইফালেই কৰা হৈছে। দেখাম সেয়াও আপোনালোকক। আৰু এইকেইটা আমাৰ ঘৰৰ মানুহকেইটা খাই আছে। খুইদেউ এইফালে চাই দিয়ক। খুইদেউ জেঠাই সোণা বৌ এইকেইটা হৈছে আমাৰ ঘৰৰ মানুহকেইটা। সেই আৰু এইফালে খাদ্য বনি আছে। এয়া চলে পূৰা লাগি আছে। চলে বনিছে আৰু তাৰপিছত এইটো মিছা মাছৰ এটা ৰেচিপি। কি কয়? সেইটো চিলি পৰ্ণ হয়। তাৰপিছত এইফালে পোলাও বহাই আছে। এইফালে দাদাই কৈ দিব কি কি আইটেম আছে কৈ দিয়ক। চলে বটৰ আছে, কাবুলী চলে আছে, দাল ফ্ৰাই আছে, পোলাও আছে আৰু চিলি পৰ্ণ আছে। তাৰপিছত ভেজ পোলাও আছে, পনীৰ বাটাৰ মছলা আছে আৰু চালাড মেয়নিজ আছে। কিমানখিনি আইটেম? 12টা আইটেম। সেয়া তেওঁলোকে পূৰা লাগি আছে। সেয়া এইখিনিতে জুইশালতে বনাইছে। আৰু গাজৰ হালোৱাৰ কথা ক'বলৈ পাহৰি গৈছে। খাদ্যৰ তালিকাখন দেখাই দিছোঁ। এইফালে আছে পোলাও, এইটো ডাল আৰু চলে পনীৰ আৰু এইটো হৈছে কঁঠালৰ চব্জি আৰু এইটো হৈছে কবি মগু দি এটা চালাড আৰু এটা বুটৰ তৰকাৰী। তাৰপিছত এইটো হৈছে সৰিয়হৰ চাটনি আৰু এইফালে আছে পটলৰ এটা গ্ৰেভি আৰু সেইফালে আছে চিলি পৰ্ণ আৰু মিঠাই আইচক্ৰীম আদিকে কৰি। এইখিনি হৈছে আমাৰ গাঁৱৰে মানুহ, একদম মৰমৰ মানুহ। এইফালে বহি আছে বা, তাৰপিছত এইফালে বৌ, সেইজনী হৈছে ইণ্ডিয়া বাৰ ভণ্টি। তাৰপিছত এগৰাকী খুৰী আৰু এগৰাকী ভণ্টি মোৰ ছাবস্ক্ৰাইবাৰ হয় দেই। এতিয়া আহি পোৱাৰ লগে লগে তেওঁ কৈছে মোৰ ভিডিঅ'বোৰ চাই বোলে ভাল পায়। কি ক'বা? ভাল লাগে আপোনাৰ ভিডিঅ'বোৰ প্ৰতিটোৱে চাওঁ, খুব ভাল লাগে। ভাল লাগে ন? ভাল লাগে তেনেকৈ ক'লে। তো বিয়াখনৰ বাকী মুভমেণ্টবোৰ দেখাই আছোঁ। বহুতখিনি মানুহ এতিয়া খাই বৈ আহি গৈছে আৰু এইফালে মামুৱে আহি অকণমান বাহিৰত ফটো দুখনমান উঠি লৈছে আৰু এইফালে চাৰিওফালে কেমেৰা আৰু এইফালে এটা ইণ্টাৰেষ্টিং বস্তু সেয়া কেমেৰামেনৰ অৱস্থা এয়া দেই। কইনাৰ মাহীয়েক এয়া দেখাই দিছোঁ দেই। আটাইকেইজনী কইনাৰ মাহীয়েক হয় আৰু মাজৰজনী বৌয়েক হয় হ'বলা ন তেওঁ? আটাইকেইজনী মাহীয়েক। এয়া মাহী জেঠাই মাকক নাই দেখা দেই, কেমেৰাত দেখিছেনে মাকক? এইফালে কাষত আছে মামীয়েক আৰু বাকী আটাইকেইজনী মাহীয়েক। এয়া মই দেখাই দিছোঁ তেওঁলোকৰ ফেমিলিটো। ফটো ফ্ৰেম হওঁতেই মই দৌৰি আহিছোঁ, তেওঁলোকক ভিডিঅ'ৰ মাজত ৰাখি থ'লোঁ। আৰু বিয়াখনৰ মেইন মানুহ খোপা এনেই কৈছোঁ দেই, এইখিনি আমাৰ বিয়াৰ মেইন মানুহখিনি বুলি ক'ব লাগিব আৰু দেই। আটাইবোৰ আছে। এইফালে আছে পুনি বৌ, ইলিবা, তাৰপিছত এইফালে আছে গীতিকা, পদুম্বা। আমি খুব এনজয় কৰিছোঁ আৰু ৰিচিপশ্যনৰ আজি প্ৰায় শেষ হওঁ এতিয়া আবেলি সময়খিনি হৈছেহি। আমি খুব সুন্দৰকৈ আলহীও শুশ্ৰূষা কৰিছোঁ, তাৰ মাজতে ভিডিঅ' কৰি আছোঁ, ৰাইজকো দেখাই আছোঁ। কি ক'বা সকলোৱে? কি ক'বা? পদুম্বা কি ক'বা? ভাল লাগিছে, বহুত ভাল লাগিছে। তেওঁলোক চব সৰু লগত মই ডাঙৰজনী হৈ এনজয় কৰি আছোঁ। এনজয় কৰিছোঁ। আৰু এইফালে আছে কইনাৰ বৰমাক, আৰু কইনাৰ বৰমাকক যদি নুঠাওঁ মোক মানে দুবিয়াৰ পৰা এতিয়া খেদি দিম বুলি কৈছে। সেইকাৰণে এতিয়া কইনাৰ বৰমাকে কইনাৰ কাৰণে শুভকামনা দিব। এইবোৰ এনেই জমনি কৰি আছে আৰু তেওঁ কৈছে দুবিয়াৰ পৰা খেদি দিম। এতিয়া মোক দুবিয়াৰ পৰা খেদি দিয়া মানুহগৰাকী এগৰাকী কি ক'ব? নমস্কাৰ দেই। মই আৰু মোক দিনটোৰ কাৰণে নোথোৱাৰ কাৰণে মই ইয়াৰ 10 গাঁৱত প্ৰৱেশ কৰিবলৈ নিদিওঁ।
মল্লিকাক দগাঁৱত প্ৰৱেশ কৰিবলৈ দিনটো কৈছে তাৰপিছত এইফালে আছে ছাৰ মানে এয়া ছাৰ আৰু বাইদেউ মামুহঁতক বহুত মৰম কৰে বৰমাক বৰ্তাক আৰু কি ক'ব শুভকামনা দিবনে মামুলৈ নিশ্চয় নিশ্চয় থাকিল হয় হয় নতুন জীৱন হয় নতুন জীৱন সুখৰ হওক মামুলৈ এগালমান শুভকামনা এতিয়া এই দগাঁৱৰ পৰা এতিয়া খেদিবনে মোক নেখেদো সেয়া আমি আটাই বহুত ফূৰ্তি কৰিছোঁ আটাইবোৰ বহি আছে খুব সুন্দৰকৈ আৰু 3দিনীয়া কাৰ্যসূচীৰে আমি আহিলোঁ পৰহিৰ পৰা খুব এনজয় কৰিছোঁ মামুৰ বিয়াত মেহেন্দিৰ পৰা জোৰোণৰ পৰা আদি কৰি সকলোবোৰ মুমেণ্ট বুলি ক'ব লাগিব সকলোবোৰ মুমেণ্ট পাইছোঁ আৰু মামুলৈ এইখিনিতে বহুত বেছি শুভকামনা মামুৰ যুগ্ম জীৱন বহুত সুখময় হওক সকলোৱে আশীৰ্বাদ আৰু মৰম থাকিব আৰু আপোনালোকেও আশীৰ্বাদ কৰিব আৰু মামুকো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেখিবলৈ কি কবি মামু ভাল লাগিছে আৰু মামুৱে ইমান বেছি কথা ক'ব নাজানে দেই মই আপোনালোকক কৈ দিছোঁ তাইক যিটো সুধিব সেইটোহে উত্তৰ দিয়া ছোৱালী তেতিয়াহ'লে আপোনালোকে মামুক শুভকামনা দিব অকণমান তাৰ মাজতে কইনাকো দেখাইছোঁ তাৰ মাজে মাজে আলহীকো দেখাইছোঁ ভিডিঅ' কৰিয়ে আছোঁ তেতিয়াহ'লে এতিয়া ইমানতে সমাপ্তি হ'ব আৰু তাৰপিছত দৰা আহিব আমি দৰা আদৰিব লাগিব সেইখিনি আপোনালোকক দেখাম ভিডিঅ'টিত কানেক্ট হৈ থাকিব হেল্ল' এভৰিৱান এইফালে নবৌ ইণ্ডিয়া বাইদেউ মন বাইদেউ আৰু এইফালে চলাই আছে ঘণ্টা গাড়ী তাৰপিছত এইফালে সোণাকণো আছে দিনটোৰ ৰিচেপশ্যনৰ অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ এতিয়া আমি দৰা আদৰিবলৈ আহিছোঁ নহয়নে অলপ ফূৰ্তি কৰিবলৈ আহিছোঁ দৰা আদৰাৰ পৰা যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টিত কানেক্ট হৈ থাকিব এইকেইদিন বিয়াৰ ভিডিঅ'বোৰ দি আছোঁ আৰু আপোনালোকৰ পৰা ইমান বেছি সমাদৰ পাইছোঁ বহুত বেছি ভাল লাগিছে বিয়াৰ ভিডিঅ'বোৰ সকলোৱে চাইছে আৰু এটি ভিডিঅ' আপোনালোকে চাই সঁহাৰি জনাব তেতিয়াহ'লে এতিয়া আপোনালোকক দৰা দেখুৱাবলৈ সাজু এতিয়া বিয়াঘৰ আমি পাওঁ হৈছোঁ আৰু ঘণ্টাই আমাৰ আটাইকেইজনীকে লৈ আহিছে তেতিয়াহ'লে আকৌ এতিয়া বিয়াঘৰত লগ হৈ আছোঁ পানী তুলি অহাৰ পিছত আদৰিবলৈ ৰৈ আছে বৌহঁত আৰু একেবাৰে দুখ লগা সময়কণ আজিৰ পৰা মামু আন এঘৰৰ হ'ব তাইৰ আজিৰ পৰা নতুন জীৱন আৰম্ভ কৰিব তাই গাত মাহ হালধি লাগিলে সেয়াও মই আপোনালোকক অকণমান দেখালোঁ একেবাৰে দুখৰ সময়কণ বিয়া বুলি ক'লে ছোৱালী এজনী উলিয়াই দিয়া বুলি ক'লে একদম দুখ লগা সময়খিনি এইখিনিয়ে হয় সেয়াও মই আপোনালোকক অকণমান দেখালোঁ এতিয়া আমাৰ নবৌয়ে ঢোল বজাব আমি পুৰা নাচিম এইফালে নবৌয়ে ঢোল বজাব এতিয়া নবৌয়ে ঢোল বজাই আছে নবৌয়ে দৰা আহি পালেহি দৰা আদৰিবৰ কাৰণে এইফালে সাজু হৈছে আৰু
আমাৰ ঢুলীয়া পাৰ্টি ওলাই আহিল দৰা আদৰিবৰ কাৰণে। বাকী এইফালে আমাৰ কইনা ওলাই আছে, কইনা ৰেডি হৈয়ে আছে। আগত ডিঙিত সোমাই লওক, লগটো চাই লওক। কইনাৰ সাজত ৰেডি দেখিলে দৰা আহিলে, সেয়াও আপোনালোকক অকণমান দেখালোঁ। এতিয়া মৃন্ময় আৰু মামুৰ নতুন জীৱন বহুতো সুখময় হওক, নহয়নে নে বাইদেউ? আমি সকলোৱে বহুত ফূৰ্তি আৰু আনন্দৰে, আৰু এইখন হৈছে মামুৰ এইখন ঘৰৰ আজি শেষৰ দিনটি। দুদিন পিছত মামু আকৌ আলহী হ'ব এইখন ঘৰত। আপোনালোকেও বহুত বেছি মৰম দিব, আশীৰ্বাদ দিব আমাৰ ছোৱালীজনীক, ভৱিষ্যত যাতে তেওঁলোকৰ সংসাৰখন বহুত উজ্জ্বল হয় তাৰে কামনা কৰিলোঁ। আৰু আমাৰ সমাজৰ মতে বিধি পাঠ হয়, বিধি পাঠেৰেদি আজি বিয়াখন সম্পূৰ্ণ হ'ব। আৰু প্ৰতিটো ভিডিঅ'ত আপোনালোকে বহুত সঁহাৰি দিলে, মামুৰ মেহেন্দিৰ পৰা জোৰোণৰ পৰা, আজি জোৰোণৰ ভিডিঅ'টো আপোনালোকে বহুত বেছি সঁহাৰি দিছে, ভাল লাগিলে। মামুলৈ আমাৰ বহুতো শুভকামনা। তেতিয়াহ'লে আজিৰ ভিডিঅ'টি সামৰিলোঁ, আৰু আজিৰ ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় ভাল পাইছে, ভাল পালে কমেণ্ট কৰিব। ইমানতে সামৰি পুনৰ সুন্দৰ এটি ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। চাই থাকিব ৰাংঢালী মল্লিকাৰ ফেমিলি। পবিত্ৰতা তেজস্বী হৈ সুন্দৰ
শিপিনীসকলে সূতা কটা ৰুমালৈ কাপোৰ কৰিছে আৰু